নমস্কাৰ। উপন্যাস পাঠ কৰিব লৈছোঁ বন্দিতা বৰ্মনে। ৰীতা চৌধুৰীৰ বাইদেউৰ উপন্যাস পপীয়া তৰাৰ সাধু প্ৰথম খণ্ডটি। অপৰ্ণা গহীন মাতটো শুনি হাতত লৈ অহা বেগটো চিটৰ ওপৰৰ হেডৰেকখনত ভৰাবলৈও থমক খাই ৰ'ল অপৰ্ণা। এহাতেৰে হেডৰেকৰ কভাৰখন আৰু আনখন হাতেৰে বেগটো ধৰি থাকি তেওঁ উভতি চালে। হাতত ব্ৰিফকেছ এটা লৈ থিয় হৈ থকা মানুহজনক দেখি তেওঁৰ মুখখন ক্ষণিকলৈ পোহৰ হৈ উঠিল। পিছ মুহূৰ্ততে তেওঁ মুখখন চানি ধৰিলে অন্তহীন বিষাদৰ অন্ধকাৰে। বেগটো ভৰাই থৈ তেওঁ মানুহজনৰ ফালে ঘূৰিল। এটা স্নান হাঁহি গঢ়ি তুলিবলৈ চেষ্টা কৰি তেওঁ ধীৰভাৱে ক'লে, শুভ্ৰ, তুমি কেতিয়া আহিলা? এসপ্তাহ আগতে। তুমিতো আৰু আগতে উভতি অহাৰ কথা আছিল। লণ্ডনত 20 দিন বেছিকৈ থাকিবলগীয়া হ'ল। আহি গুৱাহাটীতহে খবৰটো। আধা কোৱাকৈ ৰৈ গ'ল শুভ্ৰ। অপৰ্ণাৰ বিষাদে আন্ধাৰ কৰি তোলা মুখলৈ চাই তেওঁৰ মনটো বিষাদেৰে ভৰি পৰিল। অপৰ্ণা তেওঁৰ বন্ধুৱেই নহয়, আত্মীয়। অপৰ্ণা আৰু নবাৰুণৰ সংসাৰখনত তেওঁৰ এক বিশেষ ভূমিকা আছে, শুভাকাংক্ষীৰ আত্মীয়ৰ ভূমিকা। সেয়ে তেওঁক দেখি বিচলিত হৈ পৰিছে অপৰ্ণা। অপৰ্ণা আৰু নবাৰুণৰ একমাত্ৰ সন্তান সৌৰভৰ কথা মনত পৰি তেওঁ নিজেও বিচলিত হৈ পৰিছে। তেওঁ এনে লাগিছে যেন যি শব্দটো তেওঁৰ জিভাৰ আগলৈ এক মুহূৰ্তত আগতে আহিব ধৰিছিল, সেই শব্দটো উচ্চাৰণ কৰিলেই যেন তাচপাতৰ খৰৰ দৰে খহি পৰিব অপৰ্ণা। স্তব্ধ হৈ ৰৈ আছে অপৰ্ণা। তেওঁ যেন বাক শক্তি হেৰুৱাই পেলাইছে। কি ক'ব ঠিক কৰিব নোৱাৰি মনে মনে ৰৈ আছে শুভ্ৰ। সেই স্তব্ধতাৰ ওচৰেদি পাৰ হৈ গৈ আছে মানুহৰ ধীৰ লানি এটা। নিজৰ আসন বিচাৰি ব্যস্ত হৈ পৰা মানুহৰ এক ধৰণৰ সংহত বিশৃংখলা প্লেনখনৰ ভিতৰত সেই গুণগুণীয়া মুখৰতাৰ মাজত মুখামুখিকৈ ৰৈ আছে শুভ্ৰ আৰু অপৰ্ণা, দুজন পুৰণি বন্ধু, সংবাদ আৰু সাহিত্য জগতৰ দুজন যশস্বী মানুহ। শুভ্ৰৰ মুখত সাফল্য আৰু পূৰ্ণতাৰ ঔজ্জ্বল্য, কিন্তু অপৰ্ণাৰ মুখত, তেওঁৰ মুখত সুগঠিত অবয়ব, ক্লান্তি আৰু ক্ৰান্তি, বিষাদ আৰু বিষাদ। সেই বিষাদৰ উৎস কি শুভ্ৰই জানে কাৰণেই অপৰ্ণাৰ সেই স্তব্ধ কাৰুণ্যক প্ৰশমন দিবলৈ ভাষা বিচাৰি পোৱা নাই। এক্সকিউজ মি। শুভ্ৰৰ পিঠিত মৃদু টোকত দি অপৰ্ণাৰ চিটটোৰ সিফালৰ খিৰিকীৰ ওচৰৰ চিটটোৰ যাত্ৰীজনে এবাৰ তুলিৰে মুখলৈ অবাক হৈ চালে। শুভ্ৰ সচল হৈ উঠিল। সামান্য কুণ্ঠাৰে শুভ্ৰই তেওঁৰ বাহু স্পৰ্শ কৰিলে। এখোজ আঁতৰি আহি মানুহজনক বাট এৰি দিলে অপৰ্ণাই।